নমস্কাৰ বন্ধু বান্ধৱসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকা আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত কম মই আপোনালোকক পালচাৰ গাড়ীৰ বিষয়ে যদি আপোনাৰ পালচাৰ গাড়ী আছে তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো যিসকলৰ নাই তথাপিতো চাওক তো বলক পালচাৰ গাড়ীক চিন্তি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আপোনালোকে যেতিয়া পালচাৰ গাড়ীখন চলাই আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে কিছুমানত AS লিখা থাকে কিছুমানত RS লিখা থাকে আৰু কিছুমানত NS লিখা থাকে ইয়াৰ ফুল ফৰ্ম কি আপোনালোকে বাৰু জানেনে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো শুনক আপোনালোকে মন দি শুনক একদম স্কিপ নকৰিব চাওক AS মানে হৈছে এডভেঞ্চাৰ স্পৰ্ট NS মানে হৈছে নেকেড স্পৰ্ট আৰু RS মানে হৈছে ৰেচিং স্পৰ্ট তো পুনৰ মই আপোনালোকক কৈ দিছোঁ AS মানে হৈছে এডভেঞ্চাৰ স্পৰ্ট RS মানে হৈছে ৰেচিং স্পৰ্ট আৰু NS মানে হৈছে নেকেড স্পৰ্ট তো আপোনালোকে বাৰু আগতে পালচাৰ গাড়ী যে চলাইছিল তেতিয়া এই কথাটো লক্ষ্য কৰিছিল নে তো মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে তো নিশ্চয় জানিলে আপোনালোকে পুনৰ এবাৰ কৈ দিছোঁ মই NS মানে হৈছে আপোনাৰ নেকেড স্পৰ্ট AS মানে হৈছে এডভেঞ্চাৰ স্পৰ্ট আৰু কি আছিল RS মানে হৈছে ৰেচিং স্পৰ্ট তো নিশ্চয় ভিডিঅ'টো আপোনালোকে গম পালে তো আজিৰ পৰা পালচাৰ গাড়ী চলাওঁতে আপোনালোকে বিন্দাছ কোনোবাই সুধিলেও ক'ব পাৰিব আৰু তো কি ক'ম আৰু আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাব তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই 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 জয় অসম।